নমস্কাৰ বন্ধুসকল, মই প্ৰণৱ আপোনালোকলৈ লৈ আহিছোঁ এটা নতুন ভিডিঅ'। এই ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অতি সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিয়ক। তেতিয়াহে মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ অতি সোনকালে পাব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোৰ মূল কথাটো হৈছে, আপোনালোকৰ মোবাইলত যদি মেপ এপছটো আছে, মেপ এপছটোত যদি লগ ইন কৰা আছে, তেতিয়াহ'লে যেতিয়াৰ পৰা লগ ইন কৰিছে তেতিয়াৰ পৰা কোন তাৰিখে ক'লৈকে গৈছে তেতিয়া চাব পাৰিব। আপুনি লগ ইন কৰা তাৰিখৰ পৰা ক'লৈকে গৈছে কোন তাৰিখে চাব পাৰিব। আহকচোন টিপছটো মই দেখুৱাই দিওঁ কেনেকৈ কৰে। আপোনালোকৰ মোবাইলৰ মেপ এপছটো অ'পেন কৰি ল'ব। অ'পেন কৰাৰ লগে লগে এনেকুৱাকৈ আহিব। ইয়াত দেখিছে ওপৰৰ ফালে তিনিডাল চিন আছে, তিনিডাল ক'লা চিন আছে। ইয়াত অ'কে কৰি দিব। অ'কে কৰি ইয়াৰ দ্বিতীয় অপশ্যনটোত আহি আপোনাৰ ইয়াত দেখিছে পেঞ্চিল চিনৰ নিচিনা কৰি আহিছে। এই পেঞ্চিল চিনটোত আপোনালোকে টু ডে তাৰিখটো লিখি আপোনালোকে নোটছ লিখি থ'ব পাৰিব। আপুনি আজিৰ দিনটোত ক'লৈকে গ'ল, কি কৰিলে, এনেকুৱাকৈ লিখি থ'ব পাৰিব। আৰু ইয়াত বেক কৰি দিব। ইয়াত দেখিছে দ্বিতীয় অপশ্যনটো, ইয়াত দেখিছে কেলেণ্ডাৰৰ নিচিনা, ইয়াত অ'কে কৰি দিব। অ'কে কৰাৰ লগে লগে আপোনালোকে যেতিয়াৰ পৰা লগ ইন কৰিছে তেতিয়াৰ পৰা চাব পাৰিব। মই 2018 ছেপ্টেম্বৰ মাহত লগ ইন কৰিছিলোঁ। ইয়াত দেখিছে ছেপ্টেম্বৰ মই 13 তাৰিখে ক'লৈকে গৈছিলোঁ চাব পাৰিম। ইয়াত 13 তাৰিখে অ'পেন কৰি দিলোঁ, 13 তাৰিখে ক্লিক কৰি দিলোঁ। ইয়াত মোৰ ঘৰৰ পৰা থৈকৰাগুছি, বামুণপৰি, নিজনমাটি, বামুণপৰি, ইয়াত দেখিছে টিহুচকৰ এনেকুৱাকৈ এইখিনিৰ ভিতৰত আপডাউন কৰিছোঁ। ইয়াত পাটাচাৰকুছিলৈকে আহিছিলোঁ। পাটাচাৰকুছিলৈকে এনেকুৱাকৈ এইখিনি জেগাৰ ভিতৰত মই আপডাউন কৰিছোঁ। ইয়াত দেখিছে এনেকুৱাকৈ আহিব। আৰু বেলেগ তাৰিখে চাব খুজিলে চাব পাৰিব। 21 তাৰিখে চাব পাৰিব। 21 তাৰিখে মই বেছি ঠাইলৈ যোৱা নাছিলোঁ। দেখিছে ইয়াত দেখিছে বামুণপৰি, ইয়াৰ মোৰ ঘৰৰ পৰা বামুণপৰি, ইয়াত দেখিছে বামুণপৰিত আহিছোঁ। বামুণপৰি ভেলা চকলৈ আহিছিলোঁ। ইয়াত দেখিছে যলৈকে আহিছিলোঁ তালৈকে দেখুৱাই দিছে। এনেকুৱাকৈ আপোনালোকে আপোনালোকৰ মোবাইলৰ এপছত চাব পাৰিব। ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট বক্সত জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা টিলিঙাটো ক্লিক কৰি দিব। এতিয়ালৈ মই প্ৰণৱ দাস, জয় আই অসম।